আজি মই আছো বৰ্তমান অৰুণাচল প্ৰদেশ টুং টাও ৰিজৰ্টৰ অৱস্থা বেয়া মোৰ ভাগৰ সো পেহীহঁতৰ ঘৰ পাই গ'লো সি পেহীহঁতৰ ঘৰত এতিয়া আছে চুনচুন বা পদ্মা পেহী চব আছে এজনী চুনচুন বা মোৰতো হৈ আছে আহিছে গোটেইজনী ইয়া আৰু বৰ্তমান এয়া হৈছে আমাৰ সৰু মাম্পেহঁতৰ ঘৰ সৰু মাম্পেহঁতৰ ঘৰ ওপৰলৈ উঠি যাওঁ উঠি যাব লাগিব মাম্পে ক'ত এইজনী আমাৰ পোৱালি এজনী আছে আমাৰ ভাইটো বৰ ধুনীয়া দেই পাৰি দিছে আমি যাওঁৱে বাই বাই দাদা মাম্পে গ'ল মাম্পে কি নালাগে এইজনী মাম্পেহী আমাৰ সৰু চবতছে সৰু আমাৰ ঘৰখনৰ চবতছে সৰু পেহীজনী এজনী সৰু মাম্পেহী আমি আহি পিনি অৰুণাচল বৰ্ডাৰ পালোহি অৰুণাচলৰ এতিয়া ইয়াতে আমি পাছ কাটিব লাগিব চ' এয়া পান কাৰ্ড RC এইবিলাক লৈ লৈছোঁ বা আধাৰ কাৰ্ড আৰু এখন RC গাড়ী RC আৰু লাইচেঞ্চ লাগিব চ' ইয়াতে গৈ পিনি স্কেন কৰিব লাগিব আগত গৈ পিনি পাছটো কাটিব লাগিব চ' বলক গাইছ অৰুণাচলৰ ভিতৰত সোমাওঁ এইটোৱে অৰুণাচল বৰ্ডাৰ চক এইটো এনেকৈ লগাই থৈ দিয়ে আৰু ইয়াত চেক পইণ্ট আছে চ' ৱেলকাম ইউ টু অৰুণাচল প্ৰদেশ লিখা আছে চ' তাতে আমাক ভিডিঅ' কৰিব নিদিলে কিছুমান ৰুল ৰেগুলেশ্যন আছে পাছ লওঁতে আমাক সোমাব নিদিলে মানে কেমেৰাটো সোমাব নিদিলে চ' এইখনে পাছ চক ইনাৰলেট পাৰ্মিট হয় এখন যোনখন টেম্পৰী হয় ইনাৰলেট পাৰ্মিট চক টেম্পৰী এখন পাই গ'লোঁ আমি তিনিজনে এতিয়া বলক অৰুণাচলৰ ভিতৰলৈ যাওঁ ডাইৰেক্ট গৈ লগ পাম গল্ডেন পাগুৰা তাৰপিছত পাম টুং টাও বলক সোমাই গৈ আছোঁ এয়া অৰুণাচল প্ৰদেশ আমি ভিতৰলৈ সোমাই গ'লোঁ পাছখন দেখাব লাগিব এতিয়া পাছখন দেখাই দিলে চ' গৈ আছোঁ আমাক চিনিয়ে পালে একচুৱেলি আমি কথা পাতিলোঁ বহুত দেৰি ঢেৰ কথা পাতিলোঁ সেইকাৰণে আমাক ভালকৈ পাছখন নেচালেই যাবলৈ দিছে জক বুলি চ' গৈ আছোঁ এয়া আৰু এয়া ছাগলীয়ে ৰুটি খাইছে ছাগলী ৰুটি So Golden Pagora, welcome to Kongmukham. Yeah, Golden Pagora gate. Welcome to Golden Pagora. Welcome to Kongmukham. Yeah, humai goi asu. Ami bolok Golden Pagora. Bhitole jao ami. Bolok guys. Come on, bolok. Yay! So yate ami Golden Pagora ticket loi lolo. Aru ba efale ase. Efale sobfale army. और এইফালে গোল্ডেন পাগুৰা টিকেট চিকেট ল'লোঁ আৰু ভিতৰলৈ সোমাই গোল্ডেন পাগুৰা গেট আৰু ভিতৰলৈ গৈ আছোঁ যাওঁ বলক ভিতৰলৈ গোল্ডেন পাগুৰা ভিতৰত ইয়াত কনষ্ট্ৰাকশ্যন চলি আছে এইফালে কনষ্ট্ৰাকশ্যন চলি আছে সেইকাৰণে ভালকৈ মাতটো ক্লিয়াৰ নাহিব পাৰে আৰু ভিতৰত মানে আপোনাৰ কেমেৰা আনিব নিদিয়ে চ' বাহিৰৰ পৰা আপোনালোকক ভিউ কিছুমান দিম চাই লওক আৰু এয়াই গোল্ডেন পাগুৰা ভিতৰত আছোঁ বহুত আপোনাৰ এটা পিচফুল জেগা ভাল লাগিছে ইয়াতে আৰু এয়া গোল্ডেন পাগুৰা কিমান ধুনীয়া এটা পৰিৱেশ কিন্তু আজি কনষ্ট্ৰাকশ্যন চলি আছে খুব নইজ হৈ আছে চ' মাতটো ক্লিয়াৰ নাহিব পাৰে চ' গাইজ এয়া চব গোল্ডেন পাগুৰা আপোনালোকক মই ভিউ কেইটামান দি দিছোঁ চাই লওক যাওঁ টুং টাওলৈ আৰু বাই বাই দিছোঁ গোল্ডেন পাগুৰা বাই বাই চ' আমি পাছ ল'লোঁ পাছ পাৰ পাৰ্চন 50 তিনিজন আছিলোঁ 150 হ'ল এখন টুং টাও গৈ আছোঁ ভিতৰলৈ ষ্টে টিউন চাই থাকক অৰুণাচল প্ৰদেশ নামচাই ৰিজৰ্ট আহক আৰু ইয়াত চবে পানীৰ মাজত আমি মানে অসমৰ আমি অৰুণাচল প্ৰদেশত উৎপাত কৰি আছোঁ চ' আহক ৰাইজ টুং টাওলৈ আহক ফূৰ্তি কৰক আৰু ইয়াৰ পিছতে আপোনালোকক দেখাই আছোঁ টুং টাও ৰিজৰ্টখন কিমান ধুনীয়া আৰু কেনেকুৱা ধৰণৰ ৰিজৰ্টখন কেনেকুৱা হয় সেইটো দেখাই আছোঁ ভাল পাব আহক ৰাইজ ফূৰ্তি কৰক বাই আৰু লগতে যদি আপোনালোকে মোক আশীৰ্বাদ কৰি আছে গান লাগি আছে এয়া ৰিজৰ্টৰ গান লাগি আছে আৰু বহুত ধুনীয়া এটা পৰিৱেশ ধুনীয়াকৈ দেখাই দিম চ' অৰুণাচল প্ৰদেশ নামচাই টুং টাও
ৰিজৰ্ট বহুত এখন ধুনীয়া ঠাই হয় আপোনালোকে যদি মোক আশীৰ্বাদ কৰিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকৰ কাৰণে ইমান ধুনীয়া ধুনীয়া ভিডিঅ' আনি আছো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ গাইজ যাওঁগে বাই বাই